ৰাতিপুৱা শুই উঠি জীয়াৰ বোলে বহুত ঠাণ্ডা লাগিলে একদম তাই সেইকাৰণে পূৰা দীঘল দীঘল পেণ্ট পিন্ধি আৰু দীঘল চোলা পিন্ধি আছে জীয়া একদম বৰষুণ দিব এতিয়া ক'লা হৈ আহিছে একদম ভয় লাগিছে বোলে জীয়াৰ এইফালে দি বাহিৰখনি চাওক মই একদম খিৰিকী দিয়া দেখাই দিছোঁ একদম বতাহ মাৰিছে পূৰা ক'লা হৈ আহিছে একদম এইফালে দি এইবোৰ বতাহ পূৰা বতাহ মাৰিছে এইফালে দি পাপা আহিছে নি পাপা এতিয়া বজাৰলৈ গৈছে এতিয়া কেনেকৈ আহিবনো একদম মানে ইমান বতাহ মাৰিছে চোৱা আহিছে নি পাপা নাই অহা ন কেনেকৈ আহিব এতিয়া বাৰু ইমান মানে বতাহ মাৰিছে গৈছিলে কিয় মানে চুলি কাটিব গৈছে আজি চানডে হয়নে আজি দেওবাৰ হয় আজি মানে ফ্ৰীকৈ থাকে সেইকাৰণে একদম পূৰা চুলি তুলি কাটিবলৈ বুলি আৰু ওলাই গ'ল আৰু বজাৰ মানে পাচলি চাচলি ঘৰৰ বজাৰ কিবা কিবি আনিব গৈছে একদম বতাহ মাৰিছে এতিয়া ক'ৰবাত চাগে ফচি আছে মানে আহিব পৰাই নাই বতাহ মাৰিছে পূৰা এইফালে জীয়াই সেইবিলাককে কৰি আছে আৰু মই গা চা ধুলোঁ মেলিলোঁ গা চা ধুই মেলি এনেই বহি আছোঁ কিনো কৰিম বতাহ মাৰিছে ভয়ো লাগিছে জীয়া ভয় লাগিছে নে কি জীয়াই মানে একদম ফুটাইৰে চাই আছে বাহিৰত শিল পৰিছে নি চাই আছে শিল মানে পৰা আজিলৈকে জীয়াই দেখাই নাই শিলবিলাক বুটলিবলৈ তাই বহুত মন গৈছে ভিডিঅ'বিলাকত মানে দেখি থাকে তাই কেনেকুৱা মানে ক'ৰবাত এনেকৈ শিল চিল পৰি থকা দেখি থাকে ন তাই সেইকাৰণে তাই বহুত ভাল পাইছে শিল পৰা মানে দেখাই নাই তাই আজিলৈকে সেইকাৰণে মোক কৈ আছে ইয়াত শিল পৰিব নি একদম ক'লা হৈ আহিছে যে তাই ভাবিছে শিল পৰিব মানে সেইকাৰণে শিল পৰিলে বুটলিবলৈ যাবা নে যাবা বৰষুণ দিবই এতিয়া পূৰা ক'লা হৈ আহিছে এতিয়া চাওক একদম পূৰা বৰষুণ দিছে একদম মানে ভয়ানক বৰষুণ ইয়াত একদম নুমলী গড়ত এয়া একদম ভয়ানক বৰষুণ দিছে মানে মই মানে বাহিৰলৈ ওলাবই নোৱাৰোঁ একদম খিৰিকীৰ পৰাহে মানে ভিডিঅ'টো কৰিছোঁ একদম চাওক চলিখিনি বৰষুণ মানে একদম চাবই নোৱাৰি মানে আধা ঘণ্টামানৰ পিছত বৰষুণ অলপ এৰিছে আৰু মানুহজনেও এয়া বজাৰ চজাৰ কৰি পেলাই আহিছে আবেলি বৰষুণ এৰাৰ পিছতে আমি মানুহজনৰ লগৰ এজনৰ ঘৰলৈ বুলি অলপ ফুৰিবলৈ ওলাই গ'লোঁ আৰু জীয়াইও তাইৰ লগৰ এজনীক পালে ধুনীয়াকৈ তাইৰ লগতে খেলি আছিলে এয়া মানে একদম